সকলোকে নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আজি নতুন এটা ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ যিটো দ্বাৰা আপোনালোকে হয়তো বহুতে উপকৃত হ'ব বুলি মই ভাবোঁ। ইনফৰমেশ্যন ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ল আপোনালোকৰ APDCL যদি আপোনালোকৰ ফোন নম্বৰ আৰু আপোনালোকে যদি লিংক কৰা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰে গৈ লিংক কৰক। আপোনালোকৰ তেতিয়া আপোনালোকৰ কাৰেণ্টৰ বিলসমূহ আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই আপোনালোকে পে'মেণ্টসমূহ দিব পাৰিব বিলসমূহ কাৰেণ্টৰ বিলসমূহ। গতিকে লৈ আপোনালোকৰ যদি APDCLৰ কেনেকৈ ধৰণে আপোনালোকে মোবাইল নম্বৰ লিংক কৰিব লাগে আপোনালোকে নাজানে সবিশেষ জানিবৰ কাৰণে মোৰ ইউটিউব চেনেলটোৰ সৈতে জড়িত হৈ থাকক। মই আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আপোনালোকে কেনেধৰণে আপোনালোকৰ APDCLৰ ৱেবছাইটত গৈ আপোনালোকৰ মোবাইল নম্বৰ লিংক কৰিব। আৰু মই প্ৰথমতে জনাই দিছোঁ যে আপোনালোকে প্ৰথম আপোনালোকৰ মোবাইলৰ কৰ্মবজাৰলৈ যাব, তাত গৈ পিনে আপোনালোকে চাৰ্চ কৰিব APDCL.org.in বুলি। তাত আপোনালোকে চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা হ'ব, সন্মুখত নতুন এটা পেজ অ'পেন হ'ব। এই পেজটোলৈ অহাৰ পিছত আপোনালোকৰ ওপৰত যোনটো APDCL এইটো আপোনালোকৰ প্ৰথম লিংকটো যোনটো দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব। মই এইটো আপোনালোকক ক্লিক কৰি ৰখাইছোঁ। এইটো দেখিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আপোনালোকে দেখি পালে। এইটো আপোনালোকৰ ইয়াত আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে ইয়াত পে' কৰোঁ বুলি ক'লে পে' কৰিব পাৰে। তাৰপিছত আপোনালোকৰ ইয়াত আপডেট মোবাইল নাম্বাৰ ইয়ালৈ যাব। ইয়াত যোৱাৰ পিছত আপোনালোকৰ নতুন পেজ এটা অ'পেন হ'ব। ইয়াত আপোনালোকৰ ইয়াত যোনটো কাষ্টমাৰ নাম্বাৰটো আপোনালোকৰ বিলটোত পাই যাব। আপোনালোকে তাৰ পৰা গৈ আপোনালোকৰ অতি সহজে আপোনালোকে চাই ল'ব পাৰিব আপোনালোকৰ কাষ্টমাৰ যোনজন নাম্বাৰ হয় কাষ্টমাৰ নাম্বাৰ বুলি আপোনালোকৰ বিলখনত থাকিব। সেইটো গৈ পিনে আপোনালোকে ইয়াত টাইপিং কৰিব। টাইপিং কৰিলোঁ মই। টাইপিং কৰাৰ পিছত আপোনালোকৰ ইয়াত সন্মুখত এনেকুৱা এটা চৰি বুলি দেখালে। ইয়াত আমাৰ ইয়াত যিহেতু প্ৰব্লেম আছে আপোনালোকৰ তাত কাষ্টমাৰ নাম্বাৰটো বহাই দিয়াৰ লগে লগে তাৰপিছত আপোনালোকৰ তাত ফোন নম্বৰটো টাইপিং কৰিব আহিব। তাৰপিছত আপোনালোকে টাইপিং কৰি মেলি আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপোনালোকে এড কৰিব পাৰিব। এইটো আছিলে এটা চমুকৈ ইনফৰমেশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰিব। আৰু আপোনালোকৰ মই যদি আপোনালোকে কৰ্মবজাৰত গৈ চাৰ্জো নকৰে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অলপ মই আপোনালোকৰ লিংকটো দি দিম। আপোনালোকে তাৰ পৰা গৈ অতি সহজতে আপোনালোকে এইটো কামখিনি আপোনালোকে কৰি ল'ব পাৰিব। ধন্যবাদ। জয় অসম।